মই মোৰ ফালৰ পৰা পোনপ্ৰথমতে আপোনালোকক আগন্তুক স্বাধীনতা দিৱস উপলক্ষে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো হেল্ল' এণ্ড ৱেলকাম মাই ফ্ৰেণ্ডছ, ৱেলকাম টু বেক মাই চেনেল আমেজিং আছাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম Redmi 5A মোবাইলটোৰ ফুল আনবক্সিং। আৰু এইটো মোবাইল খুবেই এটা ভাল মোবাইল হয়, কাৰণ ৭,৫০০ টকাৰ ভিতৰত যিটো মোবাইলে 3GB ৰেম আৰু 32GB ROM দিবলৈ সক্ষম হৈছে, যিটো কোম্পানী Xiaomi। আৰু Xiaomi কোম্পানী খুবেই এটা জনপ্ৰিয় কোম্পানী হৈ পৰিছে যোৱা 2 বছৰৰ আগৰ পৰাই। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে Redmi 5Aৰ ফুল আনবক্সিং। মাত্ৰ ৭,৫০০ টকাৰ ভিতৰত এইটো আটাইতকৈ বেষ্ট মোবাইল বুলি ক'ব পাৰি। তো বলকচোন আমি আজি Redmi 5A মোবাইলটোৰ আনবক্সিং কৰোঁ। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম Redmi 5Aৰ আনবক্সিং, ফুল আনবক্সিং। এইটো অলপ আগতে আনিছোঁ। এইটো Redmi 5A মোবাইল হয়। আপোনালোকে দেখিবলৈ হৈছে Redmi 5A। এইটো মেড বাই Xiaomi কোম্পানীটোৰ এইটো হয় Redmi 5A। আৰু এইটো MI টো চিম্বল, আৰু এইটো ইণ্ডিয়ানছ নাম্বাৰ 1 ব্ৰেণ্ড বৰ্তমান সময়ত হয়। আপোনালোকে এইটো কথা গম পাবই চাগে, ইণ্ডিয়াৰ বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় মোবাইলটো হৈছে Xiaomi কোম্পানীৰ Redmi মোবাইলটো। তো এইটো আপোনালোকে ফ'কাছ লৈছেনে নাই গম পোৱা নাই। ইয়াৰ যিখিনি ফেচিলিটিখিনি আজি মই প্ৰথম আপোনালোকক দেখিবলৈ লৈছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে মোবাইলটো যিটো ডিছপ্লে হয়, এই ডিছপ্লেটো দেখাইছে ইয়াত। এই ডিছপ্লেটো আৰু আপোনালোকে দেখিবলৈ লৈছে এইটো গ্ৰে মোবাইল হয়। 3GB ৰেম এণ্ড 32GB ROMৰ এইটো মোবাইল। মেড ইন ইণ্ডিয়াত বনোৱা হৈছে এই মোবাইলটো। আৰু এইটো মোবাইলটোৰ যিটো কেমেৰা হ'ল 13 মেগাপিক্সেল। প্ৰচেছৰ হ'ল 4.25 স্নেপড্ৰেগনৰ প্ৰচেছৰ, আটাইতকৈ ভাল প্ৰচেছৰ বুলি যাক কোৱা হয় স্নেপড্ৰেগনৰ। আৰু মোবাইলটো যিটো ডিছপ্লেটো হয় 5 ইঞ্চিৰ ডিছপ্লে, মানে 12.7 চেণ্টিমিটাৰৰ ডিছপ্লে হয় মোবাইলটোৰ Redmi 5A। আৰু এতিয়া এইটো মই আপোনালোকক আনবক্সিং কৰি দেখাই দিম। চ' Redmi 5A, তো এইটো মোবাইল Redmi 5A। আৰু Redmi 5A মোবাইলটো এতিয়া ইয়াতে আছে কিছুমান গেজেট, মানে যিটো কোম্পানীৰ ফালৰ পৰা এই মোবাইলটো তাৰমানে কেনেকৈ ইউজ কৰিব লাগে, কি আছে মোবাইলটোত ফেচিলিটি, চ' সেইবিলাকে দেখাই দিয়ে ইয়াত। আৰু এইটো হ'ল মূল মেইন যিটো মোবাইল, এই মোবাইলটো তো পিছফালৰ পৰা ধুনীয়া দেখি এইটো। তাৰপিছত এইটো মেইন মোবাইলটো অ'পেন কৰি দেখাই দিছোঁ আপোনালোকক, অ'পেন কৰি। তো এইটো হ'ল মেইন মোবাইলটো। টাইম এতিয়া মই মিলাব লাগিব, অমিল হৈ আছে, এতিয়া মই মিলাব লাগিব এই ছেটিংছ। খুবেই এটা ভাল মোবাইল বুলি ক'ব পাৰি, কাৰণ ৭,৫০০ টকাৰ ভিতৰত 3GB ৰেম আৰু 32GB ROM দিব পৰা মোবাইল এইটোৱে সম্ভৱ। আৰু এইটো হ'ল মোবাইলটোৰ চাৰ্জাৰ, মানে এইটো। তাৰপিছত আৰু এইটো চাৰ্জাৰ, মানে এইটো হ'ল চাৰ্জাৰ মোবাইলটোৰ। চ' এইখিনিয়ে তো মোবাইলটো তেনেকৈ দিব পাৰি, এইটো চাৰ্জাৰ। চ' এইখিনিয়ে মোবাইলটো। তো খুবেই ভাল মোবাইল হয়। আৰু গ্ৰে কালাৰ নাপালোঁ মই, সেইকাৰণে গ্ৰে আনিব লগা হ'ল। তো কেমেৰাও ভাল হয়, খুবেই ভাল কেমেৰা। আৰু এইখিনিয়ে মোবাইলটো। তো ফ্ৰেণ্ডছ, আমি আজি Redmi 5A মোবাইলটোৰ আনবক্সিং কৰি আপোনালোকক দেখালোঁ যিখিনি পাৰোঁ। তো যদিহে আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে মোৰ চেনেল আমেজিং আছাম ইউটিউব চেনেল আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কাৰণ মই আপোনালোকৰ মাজলৈ খুবেই আমেজিং ভিডিঅ'সমূহ নিতৌ আনিবৰ কাৰণে চেষ্টা কৰি থাকিম। ফ্ৰেণ্ডছ, যদি এইটো ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।